আমি গৈ আছোঁ ড্ৰাগন ফ্ৰুইটছ আনিব। তো আমাৰ ঘৰৰ ওচৰতে মানে ড্ৰাগন ফ্ৰুইটছৰ খেতি এটা আছে। তো বলক আমি ড্ৰাগন ফ্ৰুইটছ আমি আনিব গৈ আছোঁ নেকি? বলক আমি যাত্ৰাটো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমি যিটো কামত আহিছিলোঁ, যিটোৰ কাৰণে আহিছিলোঁ, সেই বস্তুটো নহ'ল। কাৰণ আমি আহিছিলোঁ ড্ৰাগন ফ্ৰুইটছৰ কাৰণে, আৰু আছিল কেইটামান। এইটো চাওক, ড্ৰাগন ফ্ৰুইটছৰ খেতি, আৰু কেইটামান আছিল। ৰাতিপুৱা অহাৰ কথা আছিল আমাৰ, কিন্তু ৰাতিপুৱা অহা নহ'ল। আৰু এইখিনি সময়তে কেইটামান আছিল, উঠাই কিবা কৰিছে। তো এটা আছে, এইটো লৈ যাব পাৰিম। চাওক, মই দেখাই দি আছোঁ। টেও 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 টেও। ৱাও, দিছ ইজ ড্ৰাগন ফ্ৰুইটছ। এইখিনিত আৰু এটা আছে, এইটো পকা নাই। এইটো চাওক ফ্ৰেণ্ডছ, আমিতো নাপালোঁ, ড্ৰাগন ফ্ৰুইটছটো নাপালোঁ। তো ইয়াত আহি এইটো আমাৰ ভাগিন। তো ভাগিনে মানে এইটো ৰাতিপুৱা এটা কাটিছিল। এইটো চাওক, ড্ৰাগন ফ্ৰুইটছ, আৰু আমাক খাব দিছে। তো খাই চাওঁ কেনেকুৱা লাগে নেকি। কেনে লাগিছে? বঢ়িয়া, তামাম মজা, তামাম একদম পুৰা টেষ্ট, মিষ্টিৰ নিচিনা হে। তামাম। আৰু বঢ়িয়া লাগছে। এইটো খালে কি কি হয়, কি কি বেনিফিটছ আছে আপোনালোকক মই কৈ দি আছোঁ। কি কি বেনিফিটছ হয় এই আচল জিনিসটাই রে, এই যে এইটো খালে বোলে ডায়েবেটিছৰ বোলে কি, ডায়েবেটিছ কি হয়, ভালো হয়। ডায়েবেটিছ কমি যায় না। আৰু প্ৰেছাৰৰ যিবিলাকৰ প্ৰব্লেম আছে, প্ৰেছাৰৰ যিবিলাক মানুহৰ প্ৰেছাৰৰ প্ৰব্লেম আছে, সিহঁতৰো মানে প্ৰেছাৰটো কমি যায়, মানে কণ্ট্ৰলত থাকে। আৰু বোলে ইমিউনিটি ছিষ্টেম ষ্ট্ৰং থাকে। যি কি নহওক, নেচাৰেল বস্তু, ক্ষতি নহ'লে হ'ল। এইটো হ'ল ড্ৰাগন ফ্ৰুইটছ। তো বলক খেতিটো অলপ চাওঁ। এইটো হ'ল খেতি, ড্ৰাগন ফ্ৰুইটছৰ খেতি। তো মিনি গাৰ্ডেন হ'ব এইটো, গাৰ্ডেন। আৰু কথা হ'ল, এতিয়াতো ফলটো নাই, ফল মানে শেষ হৈছে, শেষ পাইছে এতিয়া। কেইদিনমান পিছত লাগিব, আৰু ফল লাগিলে বোলে তামাম ধুনীয়া লাগে। এতিয়া কথা হ'ল, গছটো কেনেকৈ ৰুৱে। গছটো আপোনাৰ ৰুবৰ কাৰণে আপোনাৰ গছৰ এই যিবিলাক ডাল আছে, ডালবিলাক আপোনাৰ কাটি আপোনাৰ মাটিত গোবৰ সাৰ বা ছাই দি হেনে আপোনাৰ তাতে ৰুই দিলে মোটামুটি আপোনাৰ হৈ যায়। আৰু কথা হ'ল, এইটো মেচুত হওঁতে, ফল ধৰোঁতে কিমান দিন লাগে? 12 পৰা 18 মাহলৈকে আপোনাৰ মানে সময় লাগে ফল ধৰোঁতে। তো এটা পালোঁ, কপালটো ভাল, হয়নে? তাৰমানে ৰাতিপুৱা কেইটামান উঠাইছিল, আৰু দুটা আছিল, সেই দুটা মানে আমি লৈ ল'লোঁ। ফ্ৰেণ্ডছ, সন্মুখতে এখন লাও গছৰ খেতি আছে। তো বলক আমি লাও গছৰ খেতিটোও চাওঁ। এইটো চাওক, লাও, বাপৰে। ফ্ৰেণ্ডছ, এইটো চাওক, লাও গছ, লাওৰ খেতি। এইটো চাওক, কিমান লাও ধৰিছে। এইটো ৱাও, তামাম লাগছে, আৰু আছে বহুত। এইটো চাওক, দিছ ইজ লাও, ৱাও, আৰু আছে বহুত ধৰিছে লাও। লাইফৰ ফাৰ্ষ্ট টাইম ইমান লাও একেলগে লাগি থকা দেখা পাইছোঁ। ইমান মানে একেলগে ধৰা, বাপৰে। যি কি নহওক, ড্ৰাগন ফ্ৰুইটছ দেখিলোঁ, লাও খেতি দেখিলোঁ। তো বলক এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰোঁ।